আমি এক নম্বর মানুষ নাই সব মানুহ ইয়াত আহি যাব তই টেনশ্যন ল'ব নালাগে নাই আহিব ইয়াত এয়া প্ৰতিকৃতি দাহ কৰিবলৈ ওলাই আহিছিল আৰু এনেধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া দেখিবলৈ পাইছে মই কৈ আছো আপুনি শুনক আমি আন্দোলন কৰিবলৈ লাগিছোঁ কিন্তু খংচিং ৰম্পীৰ গুণ্ডা বাহিনী মাৰপিট লাগি গ'ল মাৰিবলৈ উদ্যত হৈছে আপুনি চাই লওক কেমেৰাৰ ক'ৰ হয় তেওঁলোক ক'ৰ হয় এইবিলাক চামাগুৰি আমনি হাওৰাঘাট তুই আমার লেভেল করছিস হ'ব দে দেখা দে এয়া আমাৰ তাত মণ্ডলৰ বোলে ভাইচ প্ৰেচিডেণ্ট আছে আপোনাৰ গণতন্ত্ৰৰ আমাৰ বিজেপিৰ মাজতে আন্দোলন চলি আছে এয়া চাই লওক আপোনাৰ আমাৰ পাৰ্টিৰ বিৰুদ্ধে কাম কি কৰি আছে চাই লওক আপোনাৰ ব্যক্তিগত কিবা কাৰণে ওলাইছে চাই লওক আপোনাৰ মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট আপোনাৰ পাৰ্টিৰ দলৰ বিৰোধ কৰা মানুহ go back পাৰ্টিৰ বিৰোধ কৰা মানুহ go back পাৰ্টিৰ বিৰোধ কৰা মানুহ মণ্ডলৰ মানুহ go back হ'ব দে এয়া দলৰ মাজত আপোনাৰ বিৰোধ কৰা মানুহ আমি দেখা পাইছোঁ দলৰ ভিতৰতে মাত্ৰ এই আপনাৰ কি আছে লবি কেণ্ডিডেট বিচাৰি পিনে লবিৰ কাৰণে সিহঁতে কিবা কৰিব বিচাৰিছে এই চাওক আপোনাৰ দলৰ মাজত বিৰোধ কৰা মানুহ এয়া আপোনাৰ নিজৰ কামৰ মাজত বিৰোধ কৰি আছে প্ৰটেষ্ট কৰিব পাৰে হয় ঠিক আপোনাৰ দলৰ ভিতৰত প্ৰটেষ্ট কৰি আছে এইটো চাই লওক আপোনাৰ দলৰ বিৰোধটো কিয় কেনেকুৱা কৰি আছে এইটো চাওক 15 বছৰ নীতিত্বত আপোনাৰ এই আপোনাৰ স্কিমটো ইহঁতক দৰা হৈছে এতিয়া বেয়া হৈছে BMW আছিল আপোনাৰ
নাই এনেকুৱা নহয় আপোনাৰ এইটো 5 লাখ টকা দিছে জিসি ক্যামেরায় 3 গাড়ি রাইজ পড়াছে বাকি পয়সা জিসি ক্যামেরা খাই দিলে এইটো জ্বলন্ত প্রমাণ আপোনালোকে চাইলে এই রাস্তা প্রমাণ চাইলে বাকি পয়সা জিসি ক্যামেরায় খাইছে আর হাওড়াঘাট সমষ্টিত আজি বিগত 5 বছর খংসিং রম্পি মেডিকেল ইএম আমাক ঠকিয়ে গৈ আছে এটা রাস্তা বনা নাই এটা চাকরি দিয়া নাই 5 বছৰত মানুহৰ এটা ঘৰ হোৱা নাই আজি 4 বছৰ আগত আমাৰ গাঁৱৰ ৰংকোট 1 নম্বৰৰ পৰা 4 নম্বৰলৈকে এটা ৰাস্তা কণ্টেক্ট কৰিছোঁ 3.5 লাখ টকা মই এইটো ৰাস্তাত ইনভেষ্ট কৰিছোঁ আজিলৈকে বিল পোৱা নাই মানে কন্ট্ৰাক্টৰ হয় এটা বিজেপিৰ মাজত হৈছে হয় এমএলএ আৰু ইএমৰ মাজত হৈছে ইএমৰ মাজত হৈছে নহয় জানো এমএলএ আৰু ইএমএ কথাটো গম পায় না এতিয়া আমিতো ক'ব নোৱাৰোঁ আমিতো গাঁৱত আমি আন্দোলন কৰিছোঁ কিন্তু আমি কিমান মানুহ হৈছিল আন্দোলনত প্ৰায় 25-30 জনমান হৈছে 25-30 জন মানুহ হৈছে গোটেই আনলিগেল হৈছে এইটো আমি আন্দোলন কৰি আছোঁ খংসিং ৰম্পিৰ বিৰুদ্ধে কিন্তু হাওড়াঘাটৰ পৰা খংসিং ৰম্পিয়ে কেইজনমান মানুহ পঠাই দিছে সিহঁতে আমাক হাত উঠাইছে আমাক কৈছে খংসিং ৰম্পিয়ে গমে নাপায় এমএলএ গম নাপায় মানুহ পঠাই দিছে কেনেকৈ হৈ আছে আমাৰ ৰংকোটত লতিকা বজাৰত খংসিং ৰম্পিৰ এজন প্ৰিয় মানুহ আছে আজি ইয়াত আমি ধৰ ৰাইজে এইটো বহুত কৰিছে 5 বছৰৰ পৰা খংসিং ৰম্পি মেডিকেল ইএম তেওঁ প্ৰস্তুত দি থাকে সদায় বছৰ যে এইটো হয় এইটো হ'ব এইটো বছৰ এইটো হ'ব আমি এইটো দি আছোঁ এইটো আমি বাৰম্বাৰকৈ এপ্লাই কৰি পেলাই এইবিলাক বস্তু আমালোকক নিদিয়াৰ কাৰণে মই এটা বস্তু এপ্লাই কৰিব যাওঁতে তেওঁলোকৰ টকা লাগে খালি তেওঁলোকৰ টকা হ'লে চব কিবা কিবি হয় যেমন আজি ইয়াত আমালোকে গোটেই ৰাইজে গোট খাই পেলাই মানে এইটো ৰাইজৰ নিজৰ সমাধানটো ৰাস্তা ঘাট পদূলিবিলাক পাবৰ কাৰণে ৰাইজে মিডিয়াৰ জৰিয়তে দিব বুলি বিচাৰি আছে মাননীয় খংসিং ৰম্পি মেডিকেল ইএম তেওঁ আজি তেওঁৰ গুণ্ডা বাহিনী ইয়াত পঠাই দিছে যেমন আগত মাননীয় এক্স বিডিসি চেয়ারম্যান জিসু কেম্প্ৰাই তেওঁ আগত এবাৰ 10,000কে প্ৰতি ঘৰত লৈ পেলাই আগত এবাৰ এৰেষ্ট হৈছিলে তেওঁ কি লৈছিল 10,000 টকাকে প্ৰতি ঘৰত ঘুষ লৈছে কিহৰ কাৰণে ঘৰৰ কি এমজিআই ঘৰৰ কাৰণে লৈছিলে তেওঁ আজি ইয়াত আহিছিল নেকি তেওঁ আজি ইয়াত আহিছিলে তাৰ ভিতৰত নন্দলাল চৌহান তেওঁ কোন হয় নন্দলাল চৌহান এই মোৰ্চাৰ কিবা সেক্ৰেটাৰী হয় ডিষ্ট্ৰিক্টৰ তেওঁ ইয়াৰে নেকি এখন গাঁৱৰ মানুহ এখন গাঁৱৰ নহয় তেওঁ ৰংকোট চৌহান গাঁও তেওঁ ইয়াত আহিছে ইয়াত আহি পেলাই তেওঁ গুণ্ডা বাহিনী লৈ পেলাই আহি পেলাই ইয়াত বহুত গাদ্দাৰী কৰিছে মাৰপিট কৰিছে আমাৰ দলৰ কাৰ্যকৰ্তাক খুন তেজ ওলাই গ'ল এনেকুৱা ধৰণে সিহঁতে ব্যৱহাৰ কৰিছে আৰু নন্দলাল চৌহানে মানুহৰ পৰা ট্ৰেক্টৰৰ বাবদে এইটো তাৰপিছত PM কিষাণৰ পৰা নন্দলাল চৌহানে টকা লৈ পেলাই খোৱা এতিয়া ৰাইজে আজি যেতিয়া এইটো প্ৰতিবাদত নামিছে সিহঁতে গুণ্ডা বাহিনী লৈ পেলাই আহি আমাৰ দলৰ কাৰ্যকৰ্তা বিনা দুখক আজি সিহঁতে লৈ আছে মানে খংসিং ৰম্পিক বচাবলৈ আহিছে সেইসকল দাগী অপৰাধীয়ে যিসকল জেলত গৈছে টকা ৰাইজৰ টকা শুহি ৰাইজৰ তেজ শুহি হয় নে নহয় এইটো বুজাই দিব কওকচোন তাক মানে খংসিং ৰম্পিয়ে গুণ্ডা বাহিনী পঠাইছে যিসকলে অলৰেডি ৰাইজৰ টকা খাই দিছে তেওঁলোকক পঠাইছে যিবিলাক ৰাইজৰ টকা খাইছে সিহঁতকে পঠাইছে তাৰ গুণ্ডা বাহিনী যেমন নন্দলাল তেওঁলোকতো এখন গাঁৱৰ মানুহ নহয় হঠাৎ আপোনালোকে আন্দোলন কৰা গম পাই তেওঁলোক ক'ৰ পৰা আহি উপস্থিত হ'ল তেওঁলোকেতো হাৰঘাটৰ পৰা আহিলে হাওড়াঘাটৰ পৰা আহি পাই গ'ল ফুলনিৰ পৰাও আহিছে আকৌ এই চামাগুৰিৰ পৰা এজন আহিছে গোবিন্দ চব মানে বাহিৰৰ মানুহ আহি আপোনালোকৰ আন্দোলনৰ মাজত এইবিলাক খংসিং ৰম্পিৰ গুণ্ডা বাহিনী দালাল হয় খংসিং ৰম্পিৰ তেওঁলোকে হুলস্থুলীয়া পৰিৱেশ তেওঁলোকে হুলস্থুল কৰিছে খংসিং ৰম্পিৰ দালাল হয় এইবিলাক আপোনালোকৰ স্থানীয় সমস্যা আপোনালোকতকৈ বেছি বেলেগ কোনো নাজানে আমাৰ ঘৰত কোনো নাজানে আমাৰ ইয়াৰ স্থানীয় ৰাইজে গম পায় গুণ্ডামী কৰা কি ক'ব এইটো সিহঁতে একদম গুণ্ডা মানে কি ক'ব আৰু গুণ্ডাৰ পৰা আৰু অধিক ডাকাতি কৰিব আহিছে দিন ডকাতি বুলি ক'লে হয় মোক খংসিং ৰম্পি যিবাৰ গুণ্ডা বাহিনী পঠাইছে আপোনালোকে দেখিছে গুণ্ডা কেইজন মানে 8-10জন মানে মোক মোৰ ওপৰত আক্ৰমণ কৰিছে ইতিমধ্যে আপুনি দেখিছে ডকাইতি কৰিব ওলাইছে আমি খংসিংৰ বিৰুদ্ধে কথা মাত মাতাৰ কাৰণে আজি তেখেতে দেখিছে আপোনালোকে কিমান গাড়ী পঠাইছে ইমান মানুহ আহি আমাৰ ওপৰত ঝাঁপিয়াই পৰিছে আমি ন্যায় কাৰণে মাত মাতিছে যিহেতু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে যে নিৰ্বাচন জিকি অহাৰ পিছত তেখেতে আমাৰ গাঁৱৰ যিখিনি সমস্যা আছে সমস্যাখিনি সমাধান কৰিব বুলি এটা সমস্যা সমাধান কৰা নাই তেখেতে আজি আমি এইখিনি আন্দোলন কৰাৰ বাবে আপোনালোকক যোনে আক্ৰমণ কৰিছে তেওঁলোক ক'ত তেওঁলোকে এতিয়া ইয়াতে নাই এইটো গাড়ী এইফালে আছে নেকি মই
দেখি পোৱা নাই তেওঁলোকে পলাই গ'ল তেওঁলোক আগত এৰেষ্টটো হৈছিল নেকি কোনোবা কোনোবা যিচু কেম্পাই আগত হাতেলোতে ধৰা খাই তেখেতে এৰেষ্ট হৈছে তেখেতো আজি ইয়াত আছে আৰু এই ৰাস্তাটো তেখেতে 5 লাখ টকা লৈ বনাইছিলে 3 গাড়ী ৰাবিছ পলাইছে মাত্ৰ বাকী ৰাস্তাটো নমুনা আপোনালোকে দেখিছে আৰু যিচু কেম্পাই আৰু এই নন্দু চৌহান যেহেতু হয়তো তেখেতসকলক ক'ব পাৰে আজি আমাৰ তাতে প্ৰুফ নাই আমি ট্ৰেক্টৰৰ কাৰণে 35,000কে আমি দিছিলোঁ তেখেতৰ হাতত হয় এতিয়া যদি দুই পক্ষৰ মাজত মাৰপিট হৈছিলে আপোনাকো মাৰপিট কৰিছিল মোক মাৰপিট আপোনালোকে দেখিছে এতিয়া দুই পক্ষৰ মাৰপিট হৈছিলে তেখেতক এতিয়ালৈকে পুলিচে এৰেষ্ট কৰা নাই পাৰ্মিশ্যনটো ছাৰ আমি লোৱা নাই দুই পক্ষ আপোনাক মাৰিছিল তেওঁক এৰেষ্ট কৰিছিল নাই তেখেতে এৰেষ্ট হোৱা নাই এতিয়ালৈকে তেখেতসকলে ইয়াতে উপস্থিত আছে আৰু তেখেতসকলে আইন হাতত তুলি লৈছে আমি গণতন্ত্ৰ হয় আমি মাৰিছিলে ৰবীন বড়ো সঞ্জীৱ দাস লগত আৰু কেইজনমান আছিলে তেখেতসকলে মোৰ ওপৰত এটেক কৰিছে আইন ভংগ কৰি আন্দোলন কৰিছে তথাপিতো ইয়াতো বেলেগ মানুহ আহি আহি সোমাইছে আমাৰ আউৰাগডৰ পৰা বেলেগ যিচু কেম্পে আছে নন্দু চৌহান আছে সঞ্জীৱ দাস আছে কাজল দাস আছে তাৰপিছত আপোনালোকৰ নন্দু চৌহান যিচু নন্দু চৌহান যিচু কেম্পাই আৰু তেখেতসকলক এতিয়ালৈকে এৰেষ্ট কৰা নাই নামো নাজানো এইবিলাক চব খংচিং ৰম্পিয়া এতিয়াতো আমি যিহেতু আমি প্ৰতিবাদ কৰিছো আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিছো প্ৰতিবাদ কৰি থকাৰ কাৰণে আমাক আক্ৰমণ কৰিছে আমাক এৰেষ্ট কৰিছে এতিয়া পুলিচে আপোনালোকৰ প্ৰতিবাদ আহি পেলাই হাল্লা কৰা একো কৰা নাই এতিয়ালৈকে প্ৰায় নাই আমিতো গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিলো এইবিলাক নাম গুণ্ডা বাহিনী বুলি কৈছে আপোনালোকে তেওঁলোকে এৰেষ্ট কৰা নাই নেকি গুণ্ডা বাহিনী গুণ্ডা বাহিনীক এতিয়ালৈকে এৰেষ্ট কৰা নাই আউৰাগড থেকে মাৰপিট তেখেতলোক আহি ইয়াত আমাৰ ওপৰত আক্ৰমণ কৰিছে ইয়াতে আছে নে ইয়াতে আছে মানুহখিনি ইয়াতে আছে মানুহখিনি তেওঁলোকক কি মানে খনচিংৰূপে পঠাইছে খনচিং ৰংপুৰে পঠাইছে তেখেতক হয় তেওঁলোকক এৰেষ্ট কৰা নাই এতিয়ালৈকে এৰেষ্ট কৰা নাই গতিকে মোক যেতিয়া মাৰিছে মই এতিয়া আইনৰ আশ্ৰয় ল'বলৈ মই বাধ্য হ'ম আপোনাকতো মুখত মাৰিছে বুলি কৈছে মুখত মাৰিছে মোৰ দাঁতটো মোৰ ভাঙি গ'ল 3টা দাঁত মোৰ ভাঙি গ'ল আপোনালোকে দেখি পাইছে 8-10জন মানুহে যিচু আছে নন্দু চৌহান আছে সঞ্জীৱ দাস আছে আৰু আছে কেইজনমান মই নামকেইটা পাহৰি আছোঁ আপোনাৰ কিবা আছে এইজন ৰবীন বড়ো আছে তেখেতে বেছি আক্ৰমণ কৰিছে খনচিং ৰংপি গুণ্ডা বাহিনী এটেক কৰিছে এতিয়ালৈকে